এই ভিডিওটোত উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়টোৰ 2025 চনৰ এইচএছ এক্সামিনেশ্যনৰ কুৱেশ্যন পেটাৰ্ণটো পুংখানুপুংখভাৱে বিশ্লেষণ কৰা হৈছে। এই ভিডিওটোত আলোচনা কৰা কুৱেশ্যন পেটাৰ্ণটো বিগত বৰ্ষৰ কুৱেশ্যন পেপাৰসমূহৰ ভিত্তিত আলোচনা কৰা হৈছে। এই কুৱেশ্যন পেটাৰ্ণটোৱে পৰীক্ষাত তোমাক এজন প্ৰকৃত বন্ধুৰ দৰে সহায় কৰিব। গতিকে ভিডিওটো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিবা। মিছাতে সময় নষ্ট কৰাতকৈ আহা আমি এই কুৱেশ্যন পেটাৰ্ণটো চাই লওঁ। প্ৰশ্ন কাকতখনৰ আৰম্ভণিতে অৰ্থাৎ 1 নম্বৰত তোমালোকে দেখিবলৈ পাবা যে তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ কৰিবা। ইয়াত টোটেল 12টা অপচন থাকিব, কিন্তু তাৰ পৰা কেৱল 7টা কুৱেশ্যনৰ এনসাৰহে কৰিব লাগে আৰু প্ৰত্যেকটো কুৱেশ্যনতে কেৱল 1 নম্বৰকেহে থাকে। দ্বিতীয় কুৱেশ্যনটো হ'ব যে তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ কৰিবা। ইয়াতো প্ৰায় 9ৰ পৰা 10টা অপচন থাকিব, কিন্তু ইয়াত প্ৰত্যেকটো কুৱেশ্যনতে 2 নম্বৰকে থাকিব। গতিকে উত্তৰটো 2 নম্বৰৰ হ'ব লাগিব। 3 নম্বৰ কুৱেশ্যনটো থাকিব প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যিকোনো এছোৱা, অৰ্থাৎ ইয়াত 3টা বা 4টা অপচন থাকিব, তাৰে কিন্তু কেৱল এটাহে কুৱেশ্যনৰ এনসাৰ কৰিব লাগে আৰু সেই এটা কুৱেশ্যনতে 4 নম্বৰ থাকিব। 4 নম্বৰ কুৱেশ্যনটো থাকিব যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াত প্ৰায় 5টা বা 6টা অপচন থাকিব, কিন্তু তাৰ পৰা কেৱল 2টাহে কুৱেশ্যনৰ এনসাৰ কৰিব লাগে আৰু 2টা কুৱেশ্যনতে 5-5 নম্বৰ অৰ্থাৎ 10 নম্বৰ থাকিব। আমি আলোচনা কৰা 1ৰ পৰা 4 নম্বৰ এই গোটেইকেইটা কুৱেশ্যনে যিমানখিনি কুৱেশ্যন থাকিব, এই কুৱেশ্যনখিনি থাকিব গদ্য ভাগৰ পৰা। 5 নম্বৰ কুৱেশ্যনটো হ'ব তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতো প্ৰায় 7টা বা 8টা অপচন থাকিব আৰু ইয়াৰ প্ৰত্যেকটো কুৱেশ্যনতে 1-1 নম্বৰকে থাকিব, অৰ্থাৎ 7টা বা 8টা কুৱেশ্যনৰ পৰা কেৱল 5টা প্ৰশ্নৰ উত্তৰহে কৰিব লাগে। 6 নম্বৰ কুৱেশ্যনটো হ'ব যে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা আৰু ইয়াতো 7টা বা 8টা অপচনে থাকিব, কিন্তু ইয়াৰ প্ৰত্যেকটো কুৱেশ্যনতে 2-2 নম্বৰকে থাকিব, অৰ্থাৎ 8টা বা 7টা কুৱেশ্যনৰ পৰা কেৱল 5টা কুৱেশ্যনৰ এনসাৰহে কৰিব লাগে। 7 নম্বৰ কুৱেশ্যনটো থাকিব যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এফাকি। ইয়াতো 3টা অপচন থাকিব, 3টাৰ পৰা কেৱল এটা কুৱেশ্যনৰ এনসাৰহে কৰিব লাগে আৰু সেই এটা কুৱেশ্যনতে 4 নম্বৰ থাকিব। 8 নম্বৰ কুৱেশ্যনটো থাকিব যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখিবা, কিন্তু ইয়াত 3টা বা 4টা অপচনহে থাকিব, তাৰ পৰা কেৱল 2টা কুৱেশ্যনৰ এনসাৰ কৰিব লাগে আৰু প্ৰত্যেকটো কুৱেশ্যনতে 3-3 নম্বৰকে টোটেল 6 নম্বৰ থাকিব। আমি আলোচনা কৰা 5 নম্বৰৰ পৰা 8 নম্বৰলৈ এই গোটেইকেইটা কুৱেশ্যনে তোমালোকৰ গদ্য অৰ্থাৎ কবিতাবোৰৰ পৰা থাকিব। 9 নম্বৰ কুৱেশ্যনটো হৈছে যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখিবা। ইয়াত থাকিব 3টা বা 4টা অপচন আৰু ইয়াৰ পৰা কেৱল 2টা কুৱেশ্যনৰ এনসাৰহে কৰিব লাগে আৰু প্ৰত্যেকটো কুৱেশ্যনতে 1-1 নম্বৰকে থাকিব। 10 নম্বৰ কুৱেশ্যনটো হ'ব যিকোনো 2টা প্ৰশ্নৰ উত্তৰ লিখিবা। ইয়াতো 3টা বা 4টা অপচনছে থাকিব, কিন্তু ইয়াৰ পৰা কেৱল 2টা কুৱেশ্যনৰ এনসাৰহে কৰিব লাগে আৰু প্ৰত্যেকটো কুৱেশ্যনতে 2-2 নম্বৰকে থাকিব। 11 নম্বৰ কুৱেশ্যনটো থাকিব তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবা। ইয়াত 2টা বা 3টা অপচনছে থাকিব, কিন্তু তাৰ পৰা কেৱল এটা কুৱেশ্যনৰ এনসাৰহে কৰিব লাগে আৰু সেই এটা কুৱেশ্যনতে 4 নম্বৰ থাকিব। 12 নম্বৰ কুৱেশ্যনটো থাকিব তোমালোকৰ ব্যাকৰণ ভাগৰ পৰা। ইয়াত 2টা বা 3টা অপচন থাকিব, কেৱল এটা কুৱেশ্যনৰ এনসাৰহে কৰিব লাগিব, কিন্তু সেই এটা কুৱেশ্যনতে 7 নম্বৰ থাকিব। 13 নম্বৰ কুৱেশ্যনটো থাকিব তলৰ যিকোনো 5টা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি দেখুওৱা। ইয়াত 7টা বা 8টা অপচন থাকিব, কিন্তু তাৰে কেৱল 5টা শব্দৰে যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি দেখুৱাব লাগে আৰু প্ৰত্যেকটো প্ৰত্যয় তোমালোকে এনসাৰ কৰিলে 1-1 নম্বৰকে পাবা। 14 নম্বৰ কুৱেশ্যনটো থাকিব তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা। যিকোনো 4টাৰহে, কিন্তু ইয়াত 6টা বা 7টা অপচন থাকিব। সেই 6টা বা 7টা অপচনৰ পৰা কেৱল 4টাৰ জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখিব লাগিব, তাৰপিছত তাৰ বাক্য ৰচনা কৰিব লাগিব। ভিডিঅ'টোত আলোচনা কৰা সম্পূৰ্ণ কুৱেশ্যন পেটাৰ্ণটো PDF আকাৰত উপলব্ধ আছে, য'ত প্ৰয়োজনীয় হোৱা পাছৱৰ্ডটো হৈছে 96299526। 15 নম্বৰ কুৱেশ্যনটো অতিকৈ ইম্পৰ্টেণ্ট হ'ব, কাৰণ এই কুৱেশ্যনটো থাকিব তলৰ যিকোনো এটি বিষয় লৈ এখন ৰচনা লিখা। ইয়াত 4টা বা 5টা অপচন থাকে আৰু ইয়াৰ পৰা কেৱল এটা বিষয়ৰহে ৰচনা লিখিব লাগে। ইয়াত থাকিব 10 নম্বৰ। ভিডিঅ'টোৰ লগত সম্বন্ধিত কিবা কুৱেশ্যন থাকিলে তোমালোকে মোক কমেণ্ট কৰি সুধিব পাৰা, মই যথাসম্ভৱ তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তো এইটো ভিডিঅ'ত আমি ইমানেই আলোচনা কৰিলোঁ, আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। তো আজিলৈ ইমানেই। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।